হাই, আহ, আজি দেওবৰীয়া বজাৰ কৰিলোঁ। কি কিনো বজাৰ কৰিলোঁ তাকে আপোনালোকক দেখাওঁ বুলি ভাবিছোঁ। ব'লকচোন চাওঁ। এয়া ডালকচু এমুঠি। মাংসৰ লগত খাবলৈ খুব ভাল হয়। এয়া বাঁহৰ গাজ, তাৰপাছত এয়া সৰু মাছ মানে মোৱা, দৰিকণা, এইবিলাক একেবাৰে সৰু সৰু মচমচীয়াকৈ ফ্ৰাই কৰিলে খাবলৈ ভাল। এইটো আমাৰ আদা আৰু এইটো হৈছে মৰাণ আদা, দুইটা আদাৰে অলপ অলপ আনিছোঁ। এয়া জিকা, কুমলীয়া জিকা। তাৰপাছত বাকী ইয়াতে আৰু কুন্দুলি, ভেন্দি, তিতাকেৰেলা গোটেইখিনি আছে। তাৰপাছত এইয়া কেইটামান জলকীয়া আৰু বাকী এইখিনি আৰু গোটেইখিনি ইমানেই।